হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজি যিহেতু আমাৰ ধেমাজিৰ নতুন ঘৰটো ঘৰ লোৱা পাতিছিলে আৰু তাৰে এটা সৰু সুৰা ভিডিঅ' কৰি কিনে আপোনালোকৰ ঘৰৰ ভিউটো অকণমান দেখাওঁ বুলি ভাবিলোঁ। মানুহ বহুত আছিলে, মোৰ ভিডিঅ' কৰিবলৈ বহুত লাজ লাগিছিলে, কিন্তু উপায় নাই। মই যিহেতু সৰু সুৰা কণ্টেণ্ট ক্ৰিয়েটৰ বনিছোঁৱেই, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰোঁ বুলি। তাৰপিছতে এইফালে দেখিলে সেইটো ফাৰ্ষ্ট ৰুমটো আছিলে, বাকী এফালে ছেকেণ্ড ৰুমটো হয়। এইটো ৰুম অলপ বেছি ডাঙৰ হয়, আহল বহল একদম। এইটো মানে বাকী এইটো ডাঙৰেই, কিন্তু সেইটো অলপ বেছি ডাঙৰ মানে। আৰু এইটো কিটচেন ৰুমটো মাজত হৈছে। কিটচেন ৰুমৰ ওচৰতে আৰু এটা ৰুম আছে, এইটো ৰুমো ঠিক ঠাক আছে, বাট এইটো কালাৰ দিয়া হোৱা নাই, মানে বহুত জলবাজি হৈছে ন। আৰু এফালে ৱাছৰুম আছে আৰু এক্সট্ৰা ৰুম এটা আছে। আৰু মানে ওপৰৰ মহলটো বনাই হোৱা নাই যে, সেইকাৰণে সেইটোলৈ নাযাওঁ আৰু সেইটো নেদেখাওঁ আপোনালোকক। তলৰ মহলটো হ'ল যেতিয়া এইটোকে দেখাওঁ আৰু। বাকী ঘৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ছেকেণ্ড ফ্ল'ৰটো যেতিয়া হ'ব বনাই, তেতিয়া আপোনালোকক আৰু এটা ভিডিঅ' দিম। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।